আৰু আছে ঠায়ে ঠায়ে গছ বহুতখিনি আছে, কিন্তু এতিয়া যেহেতু ডাৱৰীয়া গোটেইখন অৱস্থা নাই গেলি, এতিয়া যিহেতু মই সেইকাৰণে চব গছ নাই দেখুৱা, এনেকৈ লগাই থৈছোঁ আৰু গোটেই বাৰীখনতে। হেল্ল' এভৰিৱান, গাঁৱলীয়া বোৱাৰী পিংকি চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে বুলি। আজি আপোনালোকৰ কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাই, আজি আপোনালোকৰ লগত এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক ভাবিছোঁ টকাৰ গছ দেখুৱাওঁ, যি গছত বহুত টকা আছে। আৰু যিহেতু মোৰ ঘৰ নামটিত, আৰু নামটি আৰু আমগুৰি চাইডে এইবোৰ গছ খুবেই প্ৰচলন। এইবোৰ খেতি কৰিয়ে, এনেকুৱা গছৰ খেতি কৰিয়ে মানুহ বহুত ধুনীয়াকৈ চলি আছে, উপাৰ্জন কৰি আছে এই গছৰ পৰাই। আৰু আপোনালোকে যদিও নিজৰ মাটি পেলাই থৈছে, এইটো খেতি যদি কৰোঁ বুলি ভাবে, তেন্তে ভৱিষ্যতে এটা ভাল উপাৰ্জনৰ পথ আপোনালোকে বিচাৰি পাব আৰু ভাল উপাৰ্জনো হ'ব। সেইবাবে চাওঁচোন আহক মই কি গছৰ কথা কৈছোঁ। এতিয়া যে আপোনালোকক মই অলপ আগত কৈছিলোঁ পইচাৰ গছ বুলি, কি গছ জানেনে? সাঁচি গছ। বহুতে জানে সাঁচি গছৰ কথা, আৰু আপোনালোকে গুগলত চাৰ্চ কৰিলেও গম পাব সাঁচি গছৰ কথা। ইয়াৰ কিমান ডিমাণ্ড আছে সাঁচি গছৰ। আৰু মোৰ ঘৰ যিহেতু নামটিত, আমাৰ আমগুৰি আৰু নামটি চাইডে এইটো গছৰ খুবেই পোকে ধৰে, আৰু এইফালে বিক্ৰী বাৰ্তাও খুবেই হয়। আৰু এইজোপাহেঁত গছক, এইজোপাহেঁত গছ হৈছে সাঁচি গছ। আৰু এনেকুৱা গছ যদি আপুনি খেতি কৰোঁ বুলি ভাবে, খেতি কৰি আপুনি ধুনীয়া টকা উপাৰ্জন কৰিব পাৰিব। ইয়াৰ যদি এখিনি আপুনি খেতি কৰি পেলাই লগাই থৈ দিয়ে বিঘাই বিঘাই, তেন্তে এটা সময়ত আপোনাৰ কি ক'ম আৰু, টকাই টকা হ'ব। আৰু এইফালে এখন হৈছে আমাৰ ভিতৰৰ বাৰী, আৰু এই বাৰীত মই আজি 4 বছৰ হৈছে, আৰু 4 বছৰত এইখিনি পুলি ইমানখিনি ডাঙৰ হৈছেগৈ। এইফালে চব মই সাঁচিয়ে লগাই থৈছোঁ। কাহ হৈ আছে, গাটো ভাল নাই, আৰু এইফালে ডাৱৰীয়াও। এইফালে মই গোটেই বাউণ্ডৰীতে এইবোৰ সাঁচি পুলিয়ে লগাই থৈছোঁ। এইবোৰ আপুনি যিমান আপোনালোকে দেখিছে, এইবোৰ চব সাঁচি, এইবোৰ সাঁচি। আৰু এইটো এটা হৈছে LIC। আপোনালোকে ভালকৈ যদি এইখিনি এনেকৈ কোনোবাই যদি খেতি কৰোঁ বুলি ভাবে, তেন্তে আপোনালোকে এনেকৈ লগাই থৈ দিব, আৰু ভৱিষ্যতে আপোনালোকৰ বহুত কাম দিব। আপোনালোকে গুগলত চাৰ্চ কৰিব সাঁচি গছৰ কথা। এইবোৰ সৰু সৰু পুলি হৈ আছে, এইবোৰ পোকে খাই ডালবোৰ দেখিছেনে, পাতবোৰ নাইকিয়া হৈ গৈছে। কিন্তু ইয়াত মাল ধৰিব লাগিব দেই। মাল মানে কি গম পাইছেনে? পোক, ইয়াত পোক ধৰিব লাগিব, ইয়াত মাল ধৰিব লাগিব। এইবোৰ চব মই সাঁচিয়ে লগাই থৈছোঁ। আছে, ডাঙৰ গছো আছে, কিন্তু এতিয়া ডাৱৰীয়া যিহেতু মই বৰকৈ দেখাব পৰা নাই, সৰু সৰু পুলিবোৰে দেখাই দিছোঁ। নিজৰ এই ঘৰৰ ভেটিটো গোটেই লগাই থৈছোঁ, আৰু আঁতৰৰ বাৰীটো লগাই থৈছোঁ। আঁতৰৰ বাৰী যেতিয়া ৰ'দ দিব আপোনালোকক দেখাম। আৰু এইজোপাহেঁত চব, এইজোপাহেঁত ডাঙৰ ডাঙৰ সাঁচি গছ, এইজোপাহেঁত ডাঙৰ ডাঙৰ সাঁচি গছ। আৰু আপোনালোকে যদি এনেকৈ সাঁচি গছৰ ব্যৱসায় কৰে, ভৱিষ্যতে বহুত টকা উপাৰ্জন কৰিব পাৰিব। এয়া চাওক, এইবোৰ পোকে খাইছে। এতিয়া ডাৱৰীয়া যে ভালকৈ দেখাব পৰা নাই। এয়া চাওক, এনেকৈ পোকে খাব লাগিব গছটোহেঁত। এইবোৰ বগা বগাকৈ দেখিছেনে? এইবোৰ দেখিছে, এইবোৰ পোকে ধৰিছে। এইবোৰ গছজোপা ঠায়ে ঠায়ে পোকে ধৰে, আৰু এনেকৈ নিজে নিজে ফাট মেলি যায়। আজি ভিডিঅ'টো আপোনালোকৰ লগত এই গছৰ কথাকে শ্বেয়াৰ কৰিবলৈ বুলি মই ভিডিঅ'টো বনালোঁ। আৰু ভৱিষ্যতে কোনো বিপদ আপদ নহয়, এইটোহেঁত গছ ৰুই থৈ দিলে আপোনাৰ যদি আজি কিবা বিপদ এটা হৈছে, ইয়াৰ গছ বিক্ৰী কৰি আপুনি বহুত টকা উপাৰ্জন কৰিব পাৰে। আৰু এই গছটোৰ পৰা শুনামতে সুগন্ধি জাতীয় বস্তু বনায়, আৰু গুগলত চাৰ্চ কৰিব আপোনালোকে, গোটেই সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিব। আৰু মোৰ কেইবাখনো বাৰী আছে আমাৰ,
সেই বাৰীত হাঁচি পুলি ৰুই থৈছোঁ, কিন্তু যিহেতু এইকেইদিন ডাৱৰীয়া সেইটো কাৰণে দেখাব পৰা নাই। যেতিয়া অকণমান বতৰটো ভাল কৰিব মই আপোনালোকক দেখাম। ডাঙৰ ডাঙৰ হাঁচি আছে তাত, হাঁচি গছ। তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু প্ৰথমবাৰলৈ যদি মোৰ চেনেলটো চাইছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।